সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই বনাবলৈ গৈ আছোঁ একেবাৰে সহজভাৱে বনোৱা তেল মছলাবিহীন মাছৰ তৰকাৰী। আহক তেনেহ'লে ৰেচিপিটো চাওঁ মইনো কেনেকৈ বনালোঁ। মাছৰ বইল তৰকাৰী বনাবলৈ মই লৈছোঁ 2 পিচ মাছ। আমাৰ আজি মানুহ কম সেইবাবে মই 2 পিচে ল'লোঁ। লগতে লৈছোঁ মান ধনিয়া অকণমান আৰু এয়া কেঁচা জলকীয়া কাটি লোৱা 2টা। আৰু লগত লৈছোঁ 2 চামুচ পিঠাগুড়ি, 1 চামুচ আদা নহৰুৰ পেষ্ট, 2টা বিলাহী চকলিয়াই লোৱা। আৰু ইয়াৰ লগতে মই লৈছোঁ এয়া হৈছে 1 কাপতকৈ কম খৰিচা বা বেম্বো শ্বুটৰ পানী। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ আৰু গৰম হোৱাত যি 2 পিচ মাছ আছিলে সেই কেইপিচ দি দিলোঁ। আৰু লগতে ইয়াত দিলোঁ মই যিখিনি কাটি লোৱা বিলাহী আছিলে আৰু জলকীয়া, এই গোটেইখিনি দি দিলোঁ আৰু লাহে লাহে হেতাৰে লৰাই লৈছোঁ। আৰু মই অকণমান মাছ ৰঙচুৱা হ'ব দিছোঁ। এনে কৰিলে কি হয়, কিছুমানে যে খাব নোৱাৰে মাছৰ কেঁচা গোন্ধ থকা বইল তৰকাৰী, সেই কেঁচা গোন্ধটো একেবাৰে নোহোৱা হৈ যায় আৰু খাবলৈও বিৰাট ধুনীয়া হয়। এতিয়া মই ইয়াতে এগিলাচ পানী দি লৈছোঁ। এতিয়া মই মাছখিনি এনেকৈ অলপ সময় লৰাই ল'ম আৰু ঢাকন এখনেৰে ঢাকি দিম 5 মিনিটৰ কাৰণে। 5 মিনিটমান সময় ঢাকি লোৱাৰ পাছত মই পুনৰ ঢাকনিখন খুলি লৈছোঁ আৰু মাছখিনি ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াৰ পাছতে মই দি দিছোঁ যিখিনি বেম্বো শ্বুটৰ পানী আছিলে সেইখিনি দি দিছোঁ আৰু মই ভালকৈ মাছখিনি ইলুটি শিলুটিকৈ লৰাই লৈছোঁ যাতে দুইফালৰ পৰা ভালকৈ সিজিব পাৰে। এতিয়া পুনৰবাৰ 5 মিনিটৰ কাৰণে ঢাকনিৰে ঢাকি ল'ম। এয়া আকৌ ঢাকনিখন খুলি ল'লোঁ আৰু যিখিনি আদা নহৰুৰ পেষ্ট আছিলে সেইখিনি ইয়াতে 1 চামুচ দি দিলোঁ। আদা নহৰুৰ পেষ্টটো সদায় অলপ পাছত দিব, তেতিয়া ইয়াৰ যিটো এটা স্মেল থাকে নহয় সেইটো বইলত বিৰাটেই ভাল লাগে। আৰু এনেকৈ মই এতিয়া লৰাই লৈছোঁ আৰু লৰাই লোৱাৰ পাছত ইয়াতে যিখিনি মান ধনিয়া কাটি থৈছিলোঁ সেইখিনিও ইয়াতে দি দিলোঁ আৰু এবাৰ এনেকৈ লৰাই ল'লোঁ। আৰু ইয়াৰ পিছতেই অকণমান সময়ৰ কাৰণে আকৌ ঢাকনিখন দি ল'ম। এতিয়া মই যিখিনি পিঠাগুড়ি থৈ দিছিলোঁ সেইখিনি অলপ পানীৰ লগত মিক্স কৰি এনেকৈ এতিয়া মাছৰ জোলখিনিৰ লগত দি লৰাই ল'লোঁ। আৰু আপোনালোকেও এনেকৈ পানীৰে অকণমান মিক্স কৰি পিঠাগুড়ি দিব, তেতিয়া কোনো ধৰণৰ লাম্পছ নাথাকে আৰু খাবলৈও ভাল হয় কাৰণ পানীৰ লগত মিলি যায়। আকৌ মই ঢাকনিৰে ঢাকিলোঁ। এয়া আমাৰ মাছৰ কাৰী ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। খাবলৈ একদমেই ৰেডি। এয়া মই বনাম মাছৰ পেটু মচুন্দৰী পাতৰ লগত কলপাতত দিয়া। তাৰ বাবে মই কলপাত সৰুকৈ কাটি জুইত দুয়োফালে সেকি লৈছোঁ যাতে কোমল হৈ যায় আৰু ফাটি নাযায়। এতিয়া মই ঠিক এনেকৈ এখন প্লেটৰ ওপৰত কলপাত এখনৰ ওপৰত আন এখন সেকি লোৱা কলপাত লৈ লৈছোঁ আৰু যিখিনি আমাৰ মাছৰ পেটু আছিলে সেই পেটুখিনিও মই কলপাতৰ ওপৰত দি দিলোঁ। আৰু ইয়াৰ লগতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু নহৰু কেইফুটামান আৰু জলকীয়া 3টা। এইখিনি দিয়াৰ পিছতে ইয়াত দি দিছোঁ মই মচুন্দৰী পাত 1 মুঠি। এতিয়া কলপাতখন সকলো ফালৰ পৰা ভালদৰে ভাজ দি আমি এটা টোপোলা বনাই ল'ম। এয়া মই এনেদৰে সকলো ছাইডৰ পৰা ভাজ কৰি এটা টোপোলা বনাই লৈছোঁ আৰু কলপাতৰ ঠাৰি এডাল লৈ মই ভালকৈ গাঁঠি দি লৈছোঁ যাতে ভিতৰত থকা মাছৰ পেটু আৰু পাতখিনি বাহিৰ হৈ আহিব নোৱাৰে। ঠিক এনেদৰে মই এটা গাঁঠি দি ল'লোঁ। এতিয়া মই পুনৰবাৰ কলপাতৰ আৰু এডাল ঠাৰি লৈ কলপাতখনৰ ওলোটা ফালে এনেকৈ আৰু এটা গাঁঠি দি ল'লোঁ। এয়া আমাৰ কলপাতৰ টোপোলা ৰেডি হৈ গ'ল। এতিয়া মই টাৱা এখন পাতি লৈছোঁ আৰু গৰম হোৱাত তেল অকণমান দিলোঁ। তাৰপিছত যিটো টোপোলা বনাই লৈছিলোঁ সেইটো দি দিছোঁ আৰু এতিয়া আমি 5 মিনিটমানৰ কাৰণে এটা ছাইডে সিজিবলৈ ঢাকি ল'ম। এতিয়া ঢাকনিখন খুলি 5 মিনিট সময় হোৱাৰ পাছত আমি টোপোলাটোৰ নেক্সট ছাইডটো সিজিবলৈ লুটিয়াই ল'ম। ঠিক এনেদৰে মই লুটিয়াই লৈছোঁ। আকৌ 5 মিনিট সময়ৰ কাৰণে এই ছাইডটো সিজিবলৈ কাৰণে ঢাকি ল'ম। এয়া এনেকৈ মই টোপোলাটোৰ 2টা ছাইডে অলপ অলপ টাইম সেকি ল'ম। এয়া চাওক ৰেডি হৈ গ'ল আমাৰ টোপোলা। মই এতিয়া মাছৰ পেটুৰ টোপোলাটো আপোনালোকৰ সন্মুখত গৰমে গৰমে খুলি দেখুৱাইছোঁ।
কলপাতৰ পোৰা, মচুন্দৰী পাত, জলকীয়া, নহৰু ইমান যে ধুনীয়া এটা সুগন্ধ বিয়পাইছে। ইয়াক খাবলৈ একেবাৰে ৰেডি। তেল মছলাবিহীন মাছৰ থালিখন মই আজি এনেকৈয়ে প্ৰস্তুত কৰিলোঁ। যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।